নমস্কাৰ বন্ধুসকল, স্বাগতম নতুন জিলা সাগৰ সকলোৱে ভালে আছে। আমি আজি এইটো আলোচনা কৰিম অসম পুলিচত ABEBত SI আৰু কামাণ্ডো বেটেলিয়নত এপ্লাই কৰোঁতে ডকুমেণ্টছ কি লাগিব। যিহেতু বহুত সালসলনি কৰিছে ডকুমেণ্টছত আৰু ফিজিকেলত, সেয়ে আমি এইটো জানিম এপ্লাই কৰোঁতে ডকুমেণ্টছ কি লাগিব, SIত কি লাগিব, ABত কি লাগিব, UBত কি লাগিব, কামাণ্ডো বেটেলিয়নত কি লাগিব। যিহেতু SSC GDটো বহুত ল'ৰা ছোৱালীক ৰিজেক্ট কৰি দিছে, সেয়ে আমি আমাৰ যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ আমি বনাই লোৱাটো আমাৰ গুৰুত্বপূৰ্ণ। সেয়ে আমি এইটো ভিডিঅ'ত আমি গোটেইখিনি ডকুমেণ্টছৰ কথা আলোচনা কৰিম। সকলোৰে কনফিউজ দূৰ কৰিম ভিডিঅ'টো শেষলৈ চাম। আৰু যদি মোৰ চেনেল প্ৰথমবাৰ হয় তেতিয়াহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষৰ বেলকনত প্ৰেছ কৰি ৰাখিব, যাতে মই ভিডিঅ'ৰ নটিফিকেশ্যন সকলোৱে পায়। আৰু যিহেতু এইবাৰ বহুত সালসলনি কৰিছে ডকুমেণ্টছত হওক বা ফিজিকেলত হওক, সেই জনাটো আমি অত্যন্ত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈ চাব। প্ৰথম যদি আমি চাব যাওঁ, মেইনলি আমাক এবাৰ PRC বিচাৰিছে। এখন হ'ল PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট। এইখন আমাৰ স্থায়ী বাসিন্দা হয় আৰু এইখন যিসকলৰ আছে তেওঁলোকে নবনায়, যিসকলৰ নাই তেওঁলোকে বনাই লওক অতি সোনকালে। এমাহ দিন সময় দিছে, যেতিয়া এমাহৰ ভিতৰত হৈ যাব PRC। এডভান্স কৰক, ফাষ্ট কৰক, সোনকালে হ'ব, অতি সোনকালে হ'ব। যিহেতু এখন অনলাইন কৰাৰ কেইদিনমান পিছতে থানালৈ মাতে, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কেইদিনমান পিছতে PRC হৈ যায়। অতি সোনকালে বনাওক সকলোৱে, আৰু যিহেতু মাছ দিয়ে এবাৰ লাগিবই PRC। নেক্সট ডকুমেণ্টছ হ'ল আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। আমাৰ এইখন আমাৰ ইয়াত এটা নাম্বাৰ থাকে, এইটো নাম্বাৰ অনলাইন কৰোঁতে বহাব লাগিব আৰু নেক্সট এখন ছাবমিট কৰিব লাগিব। অনলাইন প্ৰচেছ, বেছি সময় নালাগে। যিসকলৰ আছে তেওঁলোকৰ নবনালে হ'ব, যিসকলৰ নাই তেওঁলোকে বনাব। তাৰপিছত আহিল আমাৰ কাষ্ট চাৰ্টিফিকেট। যিসকলে ST হওক, OBC হওক, MOBC হওক, SC, যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন অত্যন্ত গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়। যিসকল কাষ্ট হিচাপত অনলাইন কৰিব তেওঁলোকক কাষ্ট চাৰ্টিফিকেট লাগিব আৰু অত্যন্ত প্ৰয়োজনীয় কাষ্ট চাৰ্টিফিকেটখন। নেক্সট আমি যদি ABত আমি অনলাইন কৰিব যাওঁ, মেট্ৰিকৰ এডমিট কাৰ্ডখন আৰু এইখন বৰ্ডৰ চাৰ্টিফিকেটখন লাগিব, আমাৰ মাৰ্কশ্বিটখন। নেক্সট আমাক মাৰ্কশ্বিটখন লাগিব আৰু লগতে PRCখন আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আৰু কাষ্ট চাৰ্টিফিকেটখন। নেক্সট যদি আমি UBত আমি অনলাইন কৰিব যাওঁ, আৰ্ম ব্ৰাঞ্চত আমাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। UBত আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বৰ্ডৰ চাৰ্টিফিকেটখন, তাৰপিছত মাৰ্কশ্বিটখন লাগিব, মাৰ্কশ্বিটখন বিচাৰিব। তাৰ লগতে যিখিনি আমাৰ এক্সট্ৰা PRC হওক, কাষ্ট চাৰ্টিফিকেট হওক বা এমপ্লয়মেণ্ট এক্সচেঞ্জ হওক, এইখিনি লাগিব। আৰু হয়তো SSLCৰ এডমিটখন বিচাৰিব পাৰে। গোটেইখিনি ডকুমেণ্টছ লৈ গ'লে হ'ল। তাৰপিছত যদি আমি SIত অনলাইন কৰোঁ, আমাক গ্ৰেজুৱেশ্যন লাগিব, আমাক গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। সেইখন গ্ৰেজুৱেশ্যন পাছ কৰা আমাৰ বৰ্ডৰ চাৰ্টিফিকেটখন লাগিব, বৰ্ডৰ পৰা যিখন চাৰ্টিফিকেট আমাক সেইখন লাগিব। আৰু নেক্সট লাগিব আমাৰ ফাইনেল ইয়াৰৰ মাৰ্কশ্বিটখন লাগিব। আৰু এক্সট্ৰা লগতে যিখিনি আমাৰ PRC হওক বা আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ হওক আৰু আমাৰ কাষ্ট চাৰ্টিফিকেটখন এইখিনি লাগিব। আৰু যিসকলে কামাণ্ডো বেটেলিয়নত অনলাইন কৰিব তেওঁলোকৰ যিখিনি মেট্ৰিক পাছ কৰা হ'লে হ'ব, যিখিনি মেট্ৰিকত SSLCৰ মাৰ্কশ্বিট হওক, বৰ্ডৰ চাৰ্টিফিকেট হওক, এডমিট হওক, আৰু এক্সট্ৰা লগতে যিখিনি আমাৰ কাষ্ট চাৰ্টিফিকেট, PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ, এইখিনি গোটেইখিনি লৈ গ'লে হ'ল। আৰু আমাৰ PRCখন অত্যন্ত গুৰুত্বপূৰ্ণ, স্থায়ী বাসিন্দা হিচাপত আমাক বিচাৰিছে আৰু এইটো সকলোৱে লাগিব। আৰু যিসকলৰ আছে তেওঁলোকৰ নবনাব, যিসকলৰ নাই তেওঁলোকে বনাই ল'লে হ'ল। যিসকলে অনলাইন কৰাৰ কেইদিনমান পিছতে থানাত মাতিব ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছতে কেইদিনমান পিছতে হৈ যাব PRC। আমাৰ মেইনলি এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু PRC, আমাৰ এই দুখন মাষ্ট বি কৰি দিছে। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আৰু আমাৰ PRC, এই দুখন লাগিবই। বাছ ভিডিঅ'টো এইখিনি আছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক এটা কৰিব। যিহেতু এবাৰ ফিজিকেলতো সালসলনি কৰিছে বা এবাৰ অনলাইন এপ্লাই কৰোঁতে সালসলনি হৈছে বহুত, সেয়ে যিখিনি প্ৰয়োজনীয় আমাৰ যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ সেইখিনি সকলোৱে বনাই ল'লে হ'ল। আৰু যদি ডকুমেণ্টৰ ওপৰত কিবা জানিব লগা থাকে মোক জনাব, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। জয় হিন্দ।